গৰম 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 হৈছে মই কম্পিউটাৰ ঠিক কৰি আছোঁ অকণমান মোবাইলটো কেনেকৈ ষ্টাৰ্ট চেণ্টাৰটো বন্ধ কৰি লওঁ তো ইয়াতে কিছু কিছু বস্তুবিলাক ঠিক কৰি আছোঁ যেনেকৈ তাৰটো কাগজ কাৰণ তাৰটো ফিটিং কৰিছিলোঁ বিৰাট চৰ্দি হৈছে এইটো শুকাই লৈ লওক তো এইটো হৈ গ'ল তাৰপিছত নেক্সট এইখিনি অকণমান কৰি দিওঁ ইয়াতে কাম গোটেই শেষ হৈ গ'ল তো এতিয়া ইয়াৰ পিছত যাম এতিয়া টংলা চৰি ৰঙিয়া যাম তো আৰু এটা ফ্ৰেণ্ড এটা আহি আছে তো ৰঙিয়া যাম তো ইয়াতে চব শেষ হৈ গ'ল তো এতিয়া ৰঙিয়া গোটেই হ'ল তো এতিয়া যাই আছোঁ ৰঙিয়া তো গাইজ এতিয়া যাই আছোঁ গড়েশ্বৰ ষ্টেচন ট্ৰেইন পাত্ৰিত আছোঁ পিছফালৰ পৰা ট্ৰেইনটো হয়তো আহি আছে টংলা পাৰ হৈছে তো এইটো যাই আছোঁ মানে বাকী যি হ'লেও এনেকৈ ট্ৰেইন পাত্ৰিত মানে কি এনেকৈ যাই থাকিব ভয় লাগে আৰু মানে কি ভাবা যায় কি পিছফালৰ পৰা ট্ৰেইনটো আহি আছে নেকি তেনেকৈ বাৰীটোতে পিছফালে চাই থকা যায় হয়তো ট্ৰেইনটো আহিও আছে কিন্তু ঘৰে বাৰী ইমান পাইছে খোজকাঢ়ি গাড়ী পুৰাপুৰি ষ্টেচন আহি পালোঁ আৰু এইটো দিব্যই যাব একেলগে মানে দিব্যই সঁচা কৈছোঁ এই ষ্টেচনৰ পৰা নাজনো মানে কি কত কি মানে খৰিয়াবাৰী গেলোঁ টংলা গেলোঁ মাছবাট গেলোঁ ৰৌতা গেলোঁ নেকি মানে ক'ত গৈছোঁ গেৰাণ্টি নাই আৰু তো এইটো আহি পালোঁ তো এতিয়া মানে ট্ৰেইনটো আহি আছে আৰু 10 মিনিটমান হয়তো আৰু ট্ৰেইন যাই আছে এতিয়া আহি খুন্দিগড় পালোঁ গাইজ খুন্দিগড় তো গাইজ বহুত দিন খুন্দিগড় অহা নাছিলোঁ কি ক'বি গাইজ ইয়াৰ পিছত পাম ৰঙিয়া ঘূৰিয়া ভিডিঅ' দি আছে চাবি আপোনালোকে ঠিক আছে ৰঙিয়াত এইটো ট্ৰেইনটো ৰখিব তো এইটো চৰি খুন্দিগড় গাইজ আমি ৰঙিয়া পালোঁ হা এইটো ৰঙিয়া পালোঁ গাইজ এটা সময় হৈছিল মই যেতিয়া মানে কি গধূলি তো ইয়াৰে মানে কি চেণ্টাৰৰ পৰা আহি কেনে ইয়াতে মই ট্ৰেইন ৰখি থাকোঁ হা তো ইয়াতে এইটো জেগা এইখিনি মানতে মই এনেকৈ বহি কেনে ট্ৰেইন ৰখি থাকোঁ আৰে ভাই ইমান দিনৰ মানে কি মূৰত আহিছোঁ না ইয়াতে তো ক'ব নালাগে আৰু গাইজ আমি ৰঙিয়া টাউন পাৰ হৈ কেনে একো নাজানো এইটো কি জেগা কিন্তু আমি ইয়াতে ঘূৰি আছোঁ আৰু ছাইডতেতো আৰ্মি কেম্পে হয় নে CRP কেম্পে হয় এইটো আছে আৰু আৰ্মি কেম্প কিজানি তো আপোনালোকে যদি এইটো জেগাটো জানে কি নাম কমেণ্ট কৰি জনাবচোন তো আমি এইটো যাই আছোঁ এতিয়া নে কি কোৱা দিব্যই মানে আমি যাই আছোঁ এইটো যিটো ব্ৰিজটো আছে ব্ৰিজটোতো আগতে বেলেগ আছিল এতিয়াতো বহুত বেলেগ হৈ গৈছিল তো ব্ৰিজটোক লৈকে যাই আছোঁ ব্ৰিজটোতে এনেকৈ একপাক হৈ কেনে পাৰ্কত যাম তো পাৰ্কৰ পৰাই চিধা আমি ষ্টেচনত যাম And I ain't playing games, I create my own lane, making pleasure out of pain,
turning losses into gains. I'm the boss, I'm making change. I've been rocking this exchange, popping off and risking things. Gonna make a fucking name. I just wanna be গাইজ আমি এতিয়া আহি পালোঁ এইটো ৰঙিয়া পাৰ্ক তো ৰঙিয়া পাৰ্কত এনেই অকণমান জাষ্ট খোজকাঢ়ি আছোঁ ইয়াতে মানে কি মানুহগিলা এতিয়া খোজকাঢ়ি আছে তো এইটো চাইডে এইগিলা খোজকাঢ়ি আছে অহা যোৱা মানে কি কৰি আছে তো আন্ধাৰ হৈ আহিছে আৰু আমাৰ ট্ৰেইন আছে মানে কি পুৰাপুৰি ৰাতি 9টা বজাত ট্ৰেইন যাইছোঁ আৰু মানে কি হ'ল এইটো যিটো পুখুৰীটো আছে পুখুৰীটো থকাৰ কাৰণে মানে কি অকণমান ঠাণ্ডা পৰি আছে আৰু গছ গছনিটো আছে কিন্তু বতাহ নাই ইয়াতে হেল্ল' গাইছ আপোনালোকে ক'ৰ পৰা ভিডিঅ'বিলাক চাই আমাক কমেণ্ট এটা কৰি দিব গাইছ কিবা লাগিছে মোক গৰম পুৰা গৰম না গৰম আমি কিছু গাইজ আমি ৰঙিয়াৰ পাৰ্কততো গ'লোঁ কিন্তু পাৰ্কটো মানে কি আগৰ দৰে ইমান মানে কি ভাল লগা হৈ থকা নাই মানে কি আজিৰ পৰা যেতিয়া মই 1.5 বছৰমান আগত আহিছিলোঁ তেতিয়া অকণমান বেছি ভাল লগা হৈছিল হয় না মানে অকণমান ভাল লগা হৈছিল আৰু এনেকৈ লাইট চাইট আছিল আৰু দোকানটো আছিল তাতে আৰু দোকানটো ভাঙা গৈছে কিবা হৈছে এইটো সিহঁতে জানিব কিন্তু এতিয়া মানে কি ইমান এটা ভাল লগা হোৱা নাই আৰু লাইট চাইট কিবা বন্ধ মানে অন্ধকাৰ টাইপ আৰু অকল জাষ্ট কেইটামান মানুহ দাউৰিব আহি থাকে সেয়ে এতিয়া ষ্টেচনৰ পিছফালে এতিয়া বলক যাই আছোঁ আমি ঘৰ পাওঁতে বাজি যাব 10টা তো গাইছে এইখিনিতে মানুহখিনি দেখা পাইছেনে তো এনেকৈ মানে ৰাস্তা যেতিয়া ছাইডেদি আহি থাকে তো মানে কি কিছুমান মানুহ মানে আগফাল পিছফাল নোচোৱাকৈ ৰাস্তা ক্ৰছ কৰি দিয়ে তো আপোনালোকে যেতিয়া ৰাস্তা ক্ৰছ কৰিব তো অকণমান ভালকৈ চাই চিতি ক্ৰছ কৰিব ঠিক আছে তো ভাই নিজৰ লাইফৰ লগতো ভাই ইমান ৰিস্ক ল'ব নালাগে না আচ্ছা গাইজ সেইটো চাইডে দেখিছেনে তো গাছখিনি থকাৰ কাৰণে অকণমান ইয়াৰ ভাইবটো মানে কি অকণমান ভিউটো অকণমান বেলেগ টাইপ লগা হৈছে তো আচলতে দুখৰ কথাটো হ'ল মানুহগিলাই মানে কি গছগিলাটো এতিয়া কাটপা ধৰিছে এতিয়া কলি যুগ পৰিছে এতিয়া মানে কাকনো কি কবি আৰু ভাই চবে নিজৰটোহে চাই ৰয় তো ইও মানে কি কিবা কৈ আছে তো সেইটোৱে হয় তো সকলোৱে গছ গছনি অকণমান ৰুব লাগে তো কিন্তু ৰুব কোনে এতিয়াতো কাটাটোহে চবকে লাগে আৰু এইটো কি পালোঁ তো কেমেৰা কেপচাৰ নকৰে তো গাইজ দিব্যই বোলে কিবা কয় বোলে তো লোৱাক কৈ দিয়ক হেল্ল' গাইছ কালি ক'ত যাবি কালি ক'ত নাজানে নেকি গাইছ ক'ব টান পাইছে গাইছ কি ক'ব নাজানে কথাগিলা পঢ়াই মৰাই ভিডিঅ' চিডিঅ' এইগিলা হা বনাব নাজানে কি ভিডিঅ'গিলা গাইছ কেমেৰা বা কেনে কৰিছে গাইছ সিয়ে জানিব আৰু মানে ভিডিঅ'গিলা এবাৰ ক্লিপবিলাক ভালকৈ ল'ব নাজানে আৰু না পাতব লাহে লাহে শিকিছে ব্লগ চেনেলটো গ্ৰ' বুলি ভাল হ'ব আৰু না আপোনালোকে চাব ভিডিঅ'গিলা তো গাইজ আমি ৰঙিয়াৰ এইটো গেটটো পাইছোঁ আৰু এইটো জেগাটো কিন্তু মানে কি আপুনি চাবনে এইটো মানে কি ৰাতিৰ এইটো যে এইখিনি সেউজীয়া গছখিনি ৰোৱাই আছে আৰু ওপৰতেতো লাইট থকাৰ কাৰণে মানে কি এইটো বহুত ধুনীয়া হৈ গৈছে এইখিনি জেগাটো আৰু মানে ইয়াত যদি চাব যাওঁ এইটো ছাইডৰ পৰা গাড়ী আহে হা আৰু ৰাস্তাটো সেইটো ছাইডৰ পৰা গাড়ী আহে আৰু সেইটো ছাইডৰ পৰা ৰেল গেট পাৰ হ'লে ষ্টেচন পায় তো আমি এতিয়া সেইটো ছাইডে যাই আছোঁ তো সেইটো ছাইডে যাই কেনে মানে কি আমি ষ্টেচনৰ হয়তো পিছফালেদি উঠিম ষ্টেচন পিছফাল না তো পিছফালেদি উঠিম তো যাই আছোঁ তো বলক ট্ৰেইনটো মানে অকণমান সময় আছে এতিয়া 7:15 হ'ল আৰু গাইজ মানে ইয়াত বহুত ট্ৰাক আছে বহুত ট্ৰাক চলি আছে মানে কি হয় ৰাতিটো ট্ৰাকগিলা বেছিকৈ চলে ন তো সেইটো কাৰণে ট্ৰাকগিলা ইয়াতে থৈ দিয়ে তো এইটো জেগাত কোনে কোনে আহিছে সঁচাকৈ কমেণ্ট কৰি জনাবচোন এইটো জেগাটো বহুতে মানে কি ৰঙিয়াৰ আগফালেদি যায় কিন্তু পিছফালে ইমান আহি নাপায় না আৰু ৰাস্তা চাওক পূৰা বোকা উঠিছে ৰঙিয়া তো আমাৰ গাঁৱৰ ৰাস্তাটো আৰু পাছৰে কথা গাইজ মানে দিব্যই কৈছে মোৰ কেমেৰাটো বোলে মই ধৰিলে বোলে বহুত দৌৰি থাকে গাইছ নতুন আৰু না কি শিকিছে হ'ব একো নাই মানে কি নেক্সট নিউ বেটাৰ আৰু ভালকৈ শিকিব লাগে তো গাইজ সি কফি খাই আছে
বাবু কফি খাইছা মই বাৰু কফি খোৱা নাই এইটো খাইছোঁ আৰু মানে ঠাণ্ডা গাইজ পেপচি হয়নে বাবু